জীৱনত কিবা পাওঁ বা নাপাওঁ, এটা শিক্ষা ভালকৈ পাইছোঁ, সেইটো হ'ল চালাই সকলোবোৰ পোৱা নাযায়। পৃথিৱীত দুই ধৰণৰ কষ্ট আছে, সেইবোৰ হ'ল এটা তোমাক আঘাত দিব, অইনটো তোমাক সলাই দিব। দুনিয়াৰ প্ৰতি অধিক আকৰ্ষণেই হ'ল সকলো দুখৰ মূল মন্ত্ৰ। শিক্ষক এজনে আগতে শিক্ষা দিয়ে, তাৰ পিছত পৰীক্ষা লয়, কিন্তু সময়ই একমাত্ৰ বস্তু যিয়ে আগতে পৰীক্ষা লয় আৰু পিছত শিক্ষা দিয়ে। ফেচবুক এনেকুৱা এটা মাধ্যম য'ত অপৰিচিত বন্ধুৰ অভাৱ নাই, কিন্তু পৰিচিত বন্ধুবোৰেই ব্লক কৰি ৰাখে। জীৱনটো মাটিৰ প্ৰদীপৰ নিচিনা, তেল শেষ যদি খেল শেষ। কিছুমান সপোন পূৰণ নহ'ব বুলি জানিও কল্পনা কৰিবলৈ ভাল লাগে। মনৰ অনুভূতিবোৰক জোৰ কৰি চপাই ৰখা গ'লেও মাজে সময়ে চকুৰ পানীয়ে সকলো গল্প বুজাই দিয়ে। মধ্যবিত্তৰ জীৱনত এটাই শব্দ লুকাই থাকে, সেইটো হ'ল থাকক আৰু নালাগিব। খোৱাৰ লগত বিষ দিলে সেইটো চিকিৎসা সম্ভৱ, কিন্তু কাণত বিষ সুমুৱাই দিলে তাত চিকিৎসা কেতিয়াও সম্ভৱ নহয়। মন বেয়া সকলোৰে কাৰণে নহয়, যাৰ কাৰণে হয় সিয়েই নুবুজে। কথা ক'লে হয়তোবা মৰম বাঢ়ে, কিন্তু কথা নক'লে মৰম অলপো নকমে। কাৰোবাক মিছ কৰা কিমান যন্ত্ৰণাদায়ক একমাত্ৰ সিয়েই বুজি পায়, যিয়ে প্ৰতি মুহূৰ্তত তাৰ প্ৰিয়জনক মিছ কৰে। জীৱনটো আৰু বেছি সহজ হ'লহেঁতেন যদি পুৰণি স্মৃতিবোৰ জীৱনৰ পৰা মোহাৰি পেলোৱা গ'লহেঁতেন।